আজি লৈ আহিছোঁ হাঁহ মাংসৰ এটা ৰেচিপি। তাৰ কাৰণে মই লৈছোঁ এটা ডাঙৰ চাইজৰ বিলাহী, ওপৰৰ পৰা এনেকৈ চাৰিফাল কৰি কাট কৰি লৈছোঁ। ঠিক সেইদৰে এটা পিঁয়াজো মই ওপৰৰ পৰা কাট কৰি লৈছোঁ আৰু আধা পিঁয়াজ এনেকেই কাট কৰি লৈছোঁ। আৰু নহৰু আদা মই এনেকৈ গোটাকৈ লৈ লৈছোঁ। আৰু মোৰ ওচৰত আছে এতিয়া 300 গ্ৰাম হাঁহৰ মাংস। আৰু আজি গোটেই ৰেচিপিটো ডিপেণ্ড কৰিব বনোৱাৰ পদ্ধতিটোৰ ওপৰত, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু বিলাহী লোৱাৰ কাৰণে কোমোৰাৰ পৰিমাণটো মই কমকৈ লৈছোঁ আৰু এটা ডাঙৰ আলু মই এনেকৈ কাটি লৈছোঁ। মছলাৰ ভিতৰত মই হাফ টি স্পুন জিৰা গুড়ি, 1 টিস্পুন ধনিয়া পাউডাৰ, 1/4 টিস্পুন জালুক, অকণমান চেনি আৰু দুখিলা তেজপাত মই এনেকৈ কাটি লৈছোঁ। আৰু সেই গোটাকৈ কাট কৰি ৰখা বিলাহী, পিঁয়াজ আৰু নহৰু আদাখিনি মই এনেকৈ টাৱাখনৰ ওপৰত সেকি লৈছোঁ। মানে মই এইখিনি পুৰি ল'ম। টাৱাত মই এইকাৰণেই পুৰিছোঁ, গেছত যদি ডাইৰেক্ট বিলাহী বা এনেকৈ পিঁয়াজ পুৰোঁ, গেছৰ বাৰ্ণাৰটো লেতেৰা হয় আৰু মানে এইটো প্ৰচেছত পুৰিলে ভালো লাগে খাই। চালনীত এনেকৈ ওপৰত থৈও আপোনালোকে পুৰিব পাৰে। মই এনেকৈয়ে পুৰোঁ। আৰু ইয়াত যদি আপোনালোকে জলকীয়া এড কৰিব বিচাৰে, তেনেহ'লে ইয়াতে আপোনালোকে কেঁচা জলকীয়াও গোটা গোটাকৈ ঠাৰিৰ সৈতে পুৰি ল'ব পাৰিব। আৰু শুকান জলকীয়া পুৰি মই মাংসত কেনেকৈ দিওঁ আগতে আপোনালোকক মই এটা ৰেচিপি দেখাইছোৱেই। আৰু এতিয়া লৈছোঁ এখন কেৰাহীত মই অকণমান তেলৰ পৰিমাণটো কমেই লওঁ হাঁহৰ মাংস বনালে। তাত দিছোঁ চেনি, আৰু চেনিখিনি এটা ৰং অহালৈকে মই এনেকৈ লৰাই আছোঁ। সেয়া দেখিছে, এটা ধুনীয়া গল্ডেন কালাৰ এটা আহিছে। এতিয়া এড কৰিম সেই তেজপাত কেইখিলা আৰু লগে লগে এড কৰিছোঁ মেৰিনেট কৰি ৰখা হাঁহৰ মাংস। হাঁহৰ মাংসখিনি মই নিমখ অকণমান আৰু হালধি মাংসৰ জোখেৰে সানি থৈ দিছিলোঁ, সেইটো কোৱা নহৈছিল মোৰ। পুৰিবলৈ থৈ দিয়া বিলাহী, পিঁয়াজ, নহৰু আদাখিনি হৈ গৈছে। এতিয়া এইখিনি মই মিক্সিত পিচি গুড়ি কৰি ল'লোঁ। এইফালে কেৰাহীত চাইছোঁ মাংস মোটামুটি ফ্ৰাই হৈছেই, তেল এৰিব ধৰিছে মাংসই। এতিয়াই মই এড কৰিম হালধি আন্দাজ অনুযায়ী আৰু নিমখ। এতিয়া এড কৰিছোঁ সেই গোটা মছলাখিনি, যেনে জিৰা, এয়া ধনিয়া, এয়া জালুক এড কৰিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিহলাই লৰাই দিছোঁ। ইয়াত মই পানী এড নকৰোঁ একেবাৰে। মছলাখিনি এড কৰাৰ সময়ত গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, নহ'লে মছলাখিনি জ্বলি যাবও পাৰে। এতিয়া এড কৰিছোঁ কাটি থোৱা কোমোৰা আৰু আলুখিনি। সেইখিনি এতিয়া ভালদৰে মিহলাই লৰাই ৰাখিম। পানী মই এতিয়াও এড কৰা নাই, অলপ সময়ৰ পাছত চাইছোঁ। তেলতে মই সিজিব দিছোঁ অলপমান গোটেই মাংস আলুখিনি। তাৰপাছত মই আলু আৰু কোমোৰাখিনি সিজিবৰ কাৰণে আধা গিলাচ উতলা গৰম পানী ইয়াত দিলোঁ। আৰু সেই পানীখিনি শুকোৱালৈকে মই ভাজি থাকিম। এয়া পানীখিনি শুকালেই আৰু আলুও মোটামুটি সিজিলে। আৰু এতিয়াহে এড কৰিম গোটেই ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েণ্ট, সেই যিখিনি বিলাহী, পিঁয়াজ মই পুৰি ৰাখিছিলোঁ আৰু পেষ্ট বনাই ৰাখিছিলোঁ, সেইখিনি ইয়াত এতিয়া মই এড কৰিম। এড কৰি পিনে আপোনালোকে 10 মিনিটমান ভজাৰ পাছতেই আপোনালোকৰ ৰেচিপিটো ৰেডি হৈ যায়। চাব বিৰাট ধুনীয়া এটা স্মোকি ফ্লেভাৰ আহে। আমি যে বিলাহী আৰু পিঁয়াজৰ পিটিকা আমি এনেও খাওঁ এনেকৈ পুৰি,
সেই পিটিকাৰ টেষ্টটো মানে যেতিয়া মাংসৰ লগত ওলাই বিৰাট ভাল লাগে খাবলৈ। সেইকাৰণে ৰেচিপিটো আপোনালোকলৈ লৈ আহিলোঁ। গ্ৰেভিটো আপোনালোকে নিজৰ জোখেৰে ৰাখিব। যদি ইয়াতকৈ বেছি গ্ৰেভি ৰাখে তেনেহ'লে অকণমান উতলা গৰম পানী আপোনালোকে ইয়াত দি দিব পাৰে। আৰু মই গ্ৰেভি ইমানেই ৰাখিছোঁ আৰু মাংস হৈ গ'ল মোৰ। গেছৰ ফ্লেমটো অফ কৰিলোঁ আৰু এতিয়া ধনিয়া দি গাৰ্নিছ কৰিলোঁ। আৰু এয়া হাঁহৰ মাংস ৰেডি। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো বজাই দিব।